কলিয়াবৰৰ ২ নং সৰিয়হবাৰীত গৰুসহ জব্দ বিলাসী বাহন। স্থানীয় ৰাইজে জব্দ কৰে গৰু চোৰৰ চেভ্ৰলেট বাহন। ৰাইজে ভাঙি লণ্ড-ভণ্ড কৰে বাহনখন। বাহনখনৰ পৰা এটা গৰু উদ্ধাৰ। বৃহস্পতিবাৰে মাজনিশা ৰাইজে জব্দ কৰে বাহনখন। ঘটনাস্থলীৰ পৰা ৩ গৰু চোৰৰ পলায়ন। নিশা বাহনসহ গাঁৱৰ মাজত ৰৈ আছিল ৩টা গৰু চোৰ। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি সোধা পোছা কৰোঁতেই বাহনখন এৰি পলায়ন কৰে ৩ গৰু চোৰে। AS04L5242 নম্বৰ লাগি থকা চেভ্ৰলেট বিট বাহনখনত উদ্ধাৰ হৈছে অন্য বাহনৰ আন এখন নাম্বাৰ প্লেটৰ লগতে এটা কুকুৰাও। লগতে অন্য এখন বাহনৰ RC উদ্ধাৰ হয় চেভ্ৰলেট বাহনখনৰ। জব্দকৃত চেভ্ৰলেট বাহনখনৰ পৰা উদ্ধাৰ AS02AM7476 নম্বৰৰ এখন বাহনৰ RC। চলিত মাহৰ ৮ তাৰিখে চামগুৰি শিয়ালেখাটিৰ হামিদা খাতুনৰ নামত পঞ্জীয়ন এখন বাহনৰ RC উদ্ধাৰ হয়। ঘটনা সন্দৰ্ভত স্থানীয় লোকে অৱগত কৰে হালনা আৰক্ষী চকীত। পুৱা ঘটনাস্থলীত উপস্থিত হৈ বাহনখন জব্দ কৰে হালনা আৰক্ষীয়ে। ৰাইজে খবৰ দিয়াৰ লগে লগে আমি আহিলোঁ। আহি পিনে আমি গাড়ীখন উদ্ধাৰ কৰিছোঁ আৰু লগতে এজনী গৰু আমি পাইছোঁ আৰু ইয়াতে মানে মুৰ্গী এজনীও পোৱা হৈছে। মৰি আছে মুৰ্গীজনী। আমি অনতিপলমে আমি চোৰসকলক আমি ধৰিবৰ কাৰণে চেষ্টা কৰিম। তেখেতসকলৰ আমি অলপমান ডকুমেণ্টছ পাইছোঁ আৰু গতিকে অনতিপলমে আমি চোৰসকলক কায়ত্ব কৰিবলৈ চেষ্টা কৰিম। ৰাতি 12:30 মই গাড়ীখনৰ আৱাজ পাইছোঁ। পোৱাত মই সন্দেহ লাগিছে যে গৰুটো বস্তিৰ পৰা চুৰি হৈয়ে আছে। তেতিয়া মই ওলাই পেলাই চাইছোঁ যে গাড়ীখন ৰখালে। পিছত লাহে লাহেকৈ মই আহিলোঁ। আহি পেলাই চাইছোঁ যে গাড়ীৰ এণ্ডটো ভাঙি গ'ল। তেতিয়া মানে চোৰকেইটা পলালে আৰু গাড়ীৰ ভিতৰতেই গৰু আছিলে। এটা গৰুকেইটাৰ ভৰিত বান্ধা আছিলে। ব্যুৰো ৰিপৰ্ট, কলিয়াবৰ নিউজ। অধিক বা-বাতৰিৰ বাবে চাই থাকক কলিয়াবৰ নিউজ। ফ'ল' কৰক আমাৰ ফেচবুক পেজ। ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল।